সেইদিনা দেওবাৰ ৰুলিৰ জন্মদিন। মাকে ঘৰতে নাৰিকলৰ লাড়ু কেইটামান বনাবৰ বাবে নাৰিকল ৰুকি আছে। দেউতাকে বজাৰৰ পৰা এপাক মাৰি আহি স্কুটাৰখন থৈ বজাৰৰ বেগটো বাৰাণ্ডাৰ খুঁটাৰ ওচৰত আওজাই থৈছে। বেগৰ ভিতৰত কেইটামান গছপুলি। দেউতাকৰ স্কুটাৰৰ শব্দ শুনি ৰুবুলা ৰুলি ওলাই আহিল। ৰুলিয়ে দেউতাকক সুধিলে যে দেউতা, মোৰ বাৰ্থডেৰ বাবে বেলুন আনিলানে নাই? বাপেকে ক'লে, চব হ'ব ৰ, মই কৰি আছোঁ। হঠাতে ৰুবুলে বাৰীত থোৱা বেগৰ ভিতৰত গছপুলি কেইটামান দেখি প্ৰশ্ন সুধিলে, দেউতা, গছপুলি আনিলে যে কি কৰিবা? দেউতাকে ক'লে, ৰুবলৈ আনিছোঁ। ৰুলিয়ে ক'লে, আমাৰ বাৰীত দেখোন ঢেৰ ফুল ফুলি আছে। বাপেকে ক'লে, অলপ সময় ৰ, মই বুজাই ক'ম। তহঁতে এটা কাম কৰ, নহ'লে মোৰ লগত এফালৰ পৰা আহিব লাগিব। এতিয়া তহঁতে কাপোৰ কানি পিন্ধি ওলাগি, মই এপাক তহঁতক ফুৰাই আনো। ইয়াৰ পিছত বাপেকে ৰুবুল আৰু ৰুলিক স্কুটাৰত উঠাই লৈ সিহঁতৰ স্কুল পালেগৈ। দেওবাৰ স্কুল বন্ধ। বাপেকে স্কুলৰ চকীদাৰক মাতি আনি খন্তিখন খুজিলে আৰু ৰুবুল আৰু ৰুলিৰ হতুৱাই 6টা নাহৰ পুলি স্কুলৰ আগফালে লগালে আৰু উভতাৰ পথত বাকী 2টা পুলি সিহঁতৰ চুবুৰীৰ নামঘৰত সিহঁতৰ হতুৱাই লগালে। তাৰপিছত সিহঁত ঘৰ পালেহি। ৰুলিয়ে দেউতাকক বেলুনৰ কথা আকৌ সুধিলে। বাপেকে ক'লে, শুন, বেলুন পূজাত লয়। ঠিক আছে বাৰু, আজি আমি তোৰ জন্মদিন পাতিছোঁ। জাক জমককৈ পাতিলোঁ যেনিবা, বহু মানুহক মাতি খোৱালোঁ। কিন্তু তই মন কৰচোন, এসাঁজ খাবলৈ নোপোৱা দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে কেনেকৈ জন্মদিন পাতিব? তোৰ জন্মদিন উপলক্ষে তহঁতে পঢ়া স্কুলখনত তহঁতৰ হতুৱাই 6টা পুলি লগালোঁ। ৰুলি, শুন, তোৰ বয়স এতিয়া 6 বছৰ। গতিকে তোৰ সদায় মনত থাকিব যে তই 6 বছৰ বয়সত স্কুলত এই 6টা নাহৰ পুলি লগাই আহিছিল। এদিন তই ডাঙৰ হ'বি, গছপুলি কেইটাও ডাঙৰ হ'ব আৰু সেই গছপুলিৰ তলতে স্কুলৰ ল'ৰা ছোৱালীয়ে গৰমৰ দিনত বতাহ ল'ব নাইবা জিৰাব। ভাবি চাচোন কথাটো। আৰু এদিন হয়তো সৰু সৰু চৰাইবোৰে সেই গছজোপাত বাঁহ সাজিব, সিহঁতৰ এখন ঘৰ হ'ব। কিমান ভাল হ'ব ভাবি চাচোন। আৰু শুন, তোৰ জন্মদিনত মই কাক মাতিম জান? আমাৰ ঘৰত কাম কৰা পুহিতা বাৰীৰ ল'ৰা ছোৱালীকেইটাক আৰু আমাৰ ঘৰত হাজিৰা কৰিবলৈ অহা ককাইৰ ল'ৰা ছোৱালীকেইটাক মাতিম বুলি ভাবিছোঁ। ইয়াৰ পিছত ৰুবুলে দেউতাকক সুধিলে, দেউতা, তোমাক এটা কথা সোধোঁ। তোমাৰ জন্মদিনটো কোনোদিন পতা দেখা নাই, তুমি কিয় নাপাতা তোমাৰ জন্মদিন? তেতিয়া দেউতাকে ক'লে, শুন, মোৰ দেউতাই তেওঁৰ জন্মদিন পতা মই কোনোদিন দেখা পোৱা নাই আৰু ময়ো মোৰ জন্মদিন পাতি পোৱা নাই। কাৰণ কি জাননে, আমাৰ দিনত গান্ধীজী, সৰ্বপল্লী ৰাধাকৃষ্ণন আদি মহৎ লোকসকলৰ জন্মদিনবোৰ মানুহে পালন কৰি তেওঁলোকক সোঁৱৰণ কৰি তেওঁলোকৰ আদৰ্শ ল'বলৈ যত্ন কৰিছিল। মোৰ জন্মদিন পালন কৰিবলৈ মইতো মহৎ লোক নহয়। অৱশ্যে আজিকালি সময় সলনি হৈছে, মাক বাপেকে ল'ৰা ছোৱালীৰ জন্মদিন পাতে, ভাল কথা, পাতক। ইয়াত মই বেয়া পাবলগীয়া কথা নাই। মই মাত্ৰ এটা
ক'ব খুজিছোঁ যে আমাৰ দিনত জন্মদিন আমাক পাতিবলৈ দিয়া নাছিল। আৰু মই কথাখিনি ক'লোঁ তহঁতে সুধিছ কাৰণে। ৰুবুলা ৰুলিৰ মাকে নাৰিকলৰ লাড়ু আৰু পায়স বনাবলৈ যোগাৰ কৰিছে। নাৰিকল ৰুকি আছে কাৰণ আজি ৰুলিৰ জন্মদিন। বাপেকে কোৱাৰ দৰে পঢ়িবাই ল'ৰা ছোৱালীকেইটা আৰু এই হাজিৰা কৰিবলৈ অহা ককাই ল'ৰা ছোৱালীকেইটাক দেউতাকে মাতিছিলে আৰু সিহঁত আহিল জন্মদিন বুলি সেই দুখীয়া মানুহৰ ল'ৰা ছোৱালীকেইটাকে খোৱালে। সিহঁতে বৰ আনন্দৰে খালে। তাৰপিছত ৰুলিয়ে দেউতাকে আনি দিয়া মৰ্টন কেইটামান সিহঁতক ভগাই দিলে আৰু 6 বজাৰ লগে লগে সিহঁতে জন্মদিন খাই ঘৰলৈ গ'লগৈ। তাৰপিছত সিহঁত পঢ়া টেবুলত বহিল। ৰুবুলে ক'লে যে দেউতা আজি তুমি ইংৰাজী গ্ৰামাৰ পাৰ্টছৰ বিষয়ে কোৱাচোন। বাপেকে আৰম্ভ কৰিলে, শুন। পাৰ্টছ অফ স্পীচ শব্দৰ অৰ্থ হ'ল পাৰ্টছ মানে অংশবোৰ, অব মানে ৰ আৰু স্পীচ মানে কথা বা বাক্য, অৰ্থাৎ আমি লিখা বা কোৱা কথাৰ অংশ। তাকে পাৰ্টছ অফ স্পীচ বুলি কয়। অসমীয়া ব্যাকৰণত আকৌ পাৰ্টছ অফ স্পীচক পদ বুলি কোৱা হয়। এতিয়া প্ৰশ্ন হ'ল অসমীয়াত পদ বুলিলে কাক বোলে? তহঁতক মই ক'ম। অসমীয়া ব্যাকৰণ মতে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ অৰ্থাৎ ইংৰাজী ৱৰ্ডকে অসমীয়া ব্যাকৰণত পদ বুলি কোৱা হয় আৰু ইংৰাজীত পাৰ্টছ অফ স্পীচ বুলি কয়। ইংৰাজী ব্যাকৰণৰ পাৰ্টছ অফ স্পীচ হৈছে মুঠ 8 বিধ। অসমীয়াত কিন্তু 5 বিধে। ইংলিছত তহঁতে শুনি যা। 1 নম্বৰ নাউন, 2 নম্বৰ প্ৰনাউন, এডভাৰ্ব, ভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন, ইণ্টাৰজেকশ্যন। মই আকৌ কৈছোঁ নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন আৰু ইণ্টাৰজেকশ্যন। কিন্তু আমাৰ অসমীয়াত 5 বিধ। বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া, অব্যয়। এতিয়া কথা হ'ল অসমীয়াত 5 বিধ, ইংৰাজীত 8 বিধ কিয় হ'ল? ইংৰাজীত ইণ্টাৰজেকশ্যন অৰ্থাৎ ভাৱবোধক, কনজাংচন সংযোজক অব্যয়, এই দুবিধ আৰু ইফালে এডভাৰ্ব ক্ৰিয়া বিশেষণ, এই 3টা লগ হৈ পেলাই 8টা হ'ল। আৰু অসমীয়াত 5টা, বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া, অব্যয়। এতিয়া মই তহঁতক প্ৰতিবিধৰ বিষয়ে যিমান পাৰি সহজকৈ বুজাবলৈ চেষ্টা কৰিম। প্ৰথমে মন কৰ যে ইংৰাজীত 8 বিধৰ নাম লিখি ৰাখ আৰু লগত অসমীয়া ব্যাকৰণৰ 5 বিধৰ নাম লিখি লৈ মনত ৰাখ। লিখা হ'লে মই ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত ৰুলি আৰু ৰুবুলে লিখিলে আৰু বাপেকে পুনৰ আৰম্ভ কৰিলে। শুনিছোঁ, তহঁতক মই ইংৰাজী ব্যাকৰণৰ পাৰ্টছ অফ স্পীচৰ অৰ্থাৎ পদৰ বিষয়ে কৈ আছোঁ। তহঁতৰ মনত প্ৰশ্ন হ'ব পাৰে, এই বিষয়টো আমি কিয় শিকিব লাগে? এইকাৰণেই শিকিব লাগে যে পাৰ্টছ অফ স্পীচবোৰ চেণ্টেন্স অৰ্থাৎ পদবোৰৰ লগত বহি বিভিন্ন সময়ত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে।
গতিকে প্ৰতিটো পাৰ্শ্বছ পিছৰ অৰ্থাৎ পদবোৰ পৰিচয় আৰু স্বভাৱ নাজানিলে সেন্টেন্স অৰ্থাৎ বাক্য গঠনত অসুবিধা হ'ব। এইবুলি ৰুবুল আৰু ৰুলিক বুজালে। এতিয়া 1 নম্বৰ মই কি কৈছিলোঁ, নাউন, অসমীয়াত বিশেষ্য। এতিয়া কাক বোলে জাননে? শুন, তহঁত দুয়োটাই হাত এখনেৰে নিজৰ চকু দুটা বন্ধ কৰ। ৰুবুল আৰু ৰুলিয়ে নিজৰ হাতৰে নিজৰ চকু দুটা বন্ধ কৰিলে। তেতিয়া বাপেকে সুধিলে, তহঁতে এতিয়া কিবা দেখিছনে? সিহঁতে একেলগে ক'লে, নাই দেখা দেউতা। তাৰপিছত ক'লে দেউতাকে যে তহঁতে হাত দুখন চকুৰ পৰা আঁতৰ কৰি দে। এতিয়া কিবা দেখিছনে ৰুলি? দেখিছোঁ দেউতা। কি দেখিছ? সেই ৱালৰ ওপৰত থকা ৱাল ক্লকটো। ঠিক আছে। ৰুবুল, তই কি দেখিলি? দেউতা, মই সেই ৱালখন দেখিলোঁ। এতিয়া বুজিলি নাই কথাটো? অৰ্থাৎ চকু বন্ধ কৰোঁতে একো দেখা নাই, আৰু যেতিয়া চকু মেলিলি তহঁতে কি দেখিলি? যে সময় হিচাপ কৰিব পৰা এটা যন্ত্ৰ, সেইটো হৈছে ঘড়ী, তাৰ নাম অৰ্থাৎ ৱাল ক্লক, আৰু এইখন পকাৰ বেৰা বুলি কয়, অৰ্থাৎ ৱাল। গতিকে ইয়াৰ পৰা এইটোৱে বুজালোঁ মই, বা তহঁতে বুজিবি যে নাম মাত্ৰিক নাউন অৰ্থাৎ বিশেষ্য পদ।